নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে খবৰ থাকৈ। যিহেতু আজি আমাৰ ভতিজাটো বাৰ্থডে আছে আৰু ঘৰত নিমন্ত্ৰণ কৰিলেগৈ, সেইকাৰণে এতিয়া বাৰ্থডেলৈ আহিছোঁ। থেংক ইউ তাহাঁতক, থেংক ইউ কোৱা। হেপী বাৰ্থডে দেই। এইফালে আহি আছোঁ আৰু কেক কটাই নাই, কেক আনিব এতিয়া মামায়েকে। আৰু এয়া খানা কি কি হৈ আছে চাওঁ আয়োজন। এয়া মাংস বনাইছে ন। এয়া হৈছে আমাৰ কাৰিকৰ জোনালী দাস কাৰিকৰ দেই আমাৰ। দালি নেকি? দালি, ঔটেঙা, জলকীয়া, কচু দিছে, ধুনীয়াকৈ বনাই থৈছে। আৰু এইফালে সৰিয়হ পিচি থোৱা আছে। এইফালে কি ধনিয়া